প্ৰমোদ বড়ো নিজে যাবলৈ কাকো নিদিব বুলি মই নিজে যাম বুলি কৈ লৈছে বুলি আমি শুনি আছোঁ। প্ৰমোদ বড়োৱে আমি যদি ভোট দিয়ে প্ৰমোদ বড়োৱে আমাৰ অলপ মছলা মছলি দিলে ভাল পাব আমাৰ MLA সকলে নিদিয়ে নাহি ৰাজ্যসভা MP কাৰণে প্ৰমোদ বড়োৱে এইবাৰ যাব বুলি আমি শুনি আছোঁ। নিশ্চয় যাব। প্ৰমোদটো কি আৰু সেই নিজৰ দলটো যদি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই যদি কাম কৰা হ'লে হয় সি এজন MCLA হয় বেলেগক দিব পাৰিলে হয় বেলেগক জানা সি নিজে যাব বুলি আমি শুনাৰ কথা UPPL হিচাপে বেলেগ একজন আৰু ৰাজ্যসভা MP দিব লাগিছিল প্ৰমোদ বড়ো নিজে যাবলৈ কাকো নিদিব বুলি মই নিজে যাম বুলি কৈ লৈছে বুলি আমি শুনি আছোঁ। আমিতো আমাৰতো 3 জন MLA ভোট দিয়া নিদিয়া একে না দিলেও এনে জিকি যাব দিলেও একে। প্ৰমোদ বড়োৱে আমি যদি ভোট দিয়ে প্ৰমোদ বড়োৱে আমাৰ অলপ মছলা মছলি দিলে ভাল পাব আমাৰ MLA সকলে নিদিয়ে নাহি